মহিলা থিয়েটাৰৰ এক মহা আয়োজন আমাৰ জীৱনৰ এক অলিখিত পৃষ্ঠা এজন দেউতাকৰ এক অলিখিত পৃষ্ঠা এগৰাকী প্ৰেয়সীৰ এক অলিখিত পৃষ্ঠা আজি আপোনালোকৰ আগত ফাদিল কৰিম এক অলিখিত পৃষ্ঠা ব্যতিক্ৰমী কাহিনীৰে অভিজিত ভট্টাচাৰ্যৰ সন্ধ্যা ও সন্ধ্যাবলী ঝিকিমিকি জোনাক ৰাতি সন্ধ্যা ও সন্ধ্যাবলী ঝিকিমিকি জোনাক ৰাতি সকলোৰে উপভোগ্য নাট দেউতা চকু দুটা অলপ বেছিকৈ ফুলি থকাৰ নিচিনা লাগিছে নেকি একো নহয় কমকে কান্দিবা জুমি জুমি চাৱা মোৰ প্ৰেয়সী তুমিও কান্দিছা নেকি নাই কিয় সময়ে পোৱা নাই মোৰ হাতত আকৌ সময়ে সময় আগৰ জন্মত চাগে ঘূৰি আছিলা এই জনমত কি হৈ জীয়াই থাকিম মই পত্নী বেলেগৰ গিৰি এৰাৰ তুমিও এগৰাকী গোটাই লোৱা কি পত্নী নিজৰ প্ৰেয়সীক বেলেগৰ কন্যাৰ ৰূপত চাবলৈ বৰ কষ্ট হয় নহয় কিন্তু কিয় নাজানো তোক আজি সেই কষ্টখিনি দিবলৈ মোৰ বৰ মন গৈছে ভণ্টিক বৰকে কোনবাইছ তই দৰমহা পালে মোক সোণৰ গহনাৰ ছেট এটা দিবচোন জুলিৰ দেউতাকে মোক বিজনেছত হেল্প কৰিব টকা 1000 দিয়া মই পাৰ্টি কৰিম আপোনাৰ লৰাই মোৰ ছোৱালীক বিয়া কৰাব দেউতা মই ফৰেন টুৰত যাম আপোনাৰ এই অহংকাৰ মই শূন্য কৰিম মোক চিনি পাইছেনে এক ব্যয়বহুল আয়োজন ব্যতিক্ৰমী কাহিনীৰে অভিজিত ভট্টাচাৰ্যৰ দেউতা